বন্ধুসকল, আব্ৰাহাম লিংকনৰ নাম আপোনালোকে সকলোৱে শুনিছে। 1865 চনত আব্ৰাহাম লিংকনক জন উইলকছ বুথ নামৰ এজন আততীয়াই গুলীয়াই হত্যা কৰিছিলে। আৰু এজন আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিলে জন এফ কেনেডি। এই জন এফ কেনেডিকো আততীয়াই গুলীয়াই হত্যা কৰিছিলে। আমেৰিকাৰ ৰাষ্ট্ৰপতি থকা যোনটো ঘৰ হোৱাইট হাউচ, সেই হোৱাইট হাউচত আব্ৰাহাম লিংকনৰ যেতিয়া মৃত্যু হৈছিলে, মৃত্যু হোৱাৰ পিছৰ 1889ৰ পৰা 1950 চনৰ সেই মাজৰ সময়ছোৱাত আব্ৰাহাম লিংকনৰ ভূত হোৱাইট হাউচত বহুতে প্ৰত্যক্ষ কৰিছিলে। হয়, আপুনি ঠিকেই শুনিছে, আব্ৰাহাম লিংকনৰ ভূত হোৱাইট হাউচত। 4জনমান আমেৰিকাৰ প্ৰেছিডেণ্ট, হোৱাইট হাউচৰ বহুতো কৰ্মচাৰী আৰু হোৱাইট হাউচত থাকিবলৈ অহা বিদেশী বহুতো লোকে আব্ৰাহাম লিংকনৰ ভূত প্ৰত্যক্ষ কৰিছিলে হোৱাইট হাউচৰ ভিতৰত। এতিয়া ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভণি ক'ৰ পৰা হৈছিলে, কেতিয়া আব্ৰাহাম লিংকনৰ ভূত কিমান চনৰ পৰা দেখা গৈছিলে, কিমান চনৰ পৰা নেদেখা হ'ল। 1950 চনৰ মানৰ পৰা আব্ৰাহাম লিংকনৰ ভূত হোৱাইট হাউচত আৰু নেদেখা হ'ল বুলি কয়। জন এফ কেনেডি যেতিয়া হত্যা হ'ল, তাৰ পিছৰ পৰা আব্ৰাহাম লিংকনৰ ভূত হোৱাইট হাউচত আৰু নেদেখা হ'ল। এতিয়া ব'লক আমি এই এটা সম্পূৰ্ণ সঁচা ঘটনা আমেৰিকাৰ হোৱাইট হাউচৰ পৰা আৰম্ভ কৰোঁ, য'ত আব্ৰাহাম লিংকনৰ ভূত মানুহে বহুতে দেখিছিলে। বন্ধু, মই আজি ভিডিঅ'টো তাৰমানে ঘৰত বনাব নোৱাৰিলোঁ, মানে ঘৰৰ পৰা বাহিৰলৈ আহিছোঁ। ঘৰত হুলস্থুল, টিভিৰ মাত, দোকানত মানুহ আহিলে চিঞৰি থাকে, সেইকাৰণে আজি ভিডিঅ'টো ঘৰত বনাব নোৱাৰিলোঁ, অলপ মই বাহিৰলৈ ওলাই আহিছোঁ। আৰু আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইটো এতিয়া মোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হৈ আছে। লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু মোৰ এনেকৈ সঁচা ঘটনা মোৰ চেনেলত আপোনালোকে পাই থাকিব। এতিয়া ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1865 চনত আব্ৰাহাম লিংকনক গুলীয়াই হত্যা কৰিলে। আব্ৰাহাম লিংকন তেতিয়া এখন নাটক চাব গৈছিলে থিয়েটাৰ হলত, তাতে গুলীয়াই হত্যা কৰিছিলে আব্ৰাহাম লিংকনক। এতিয়া কথাটো হ'ল, আব্ৰাহাম লিংকনৰ ভূত প্ৰথমে কোনে প্ৰত্যক্ষ কৰিছিলে? আব্ৰাহাম লিংকনৰ ভূত প্ৰত্যক্ষ কৰা প্ৰথমজনে আছিলে জন কেনি। বেঞ্জামিন হেৰিছ তেতিয়া আমেৰিকাৰ প্ৰেছিডেণ্ট আছিলে আব্ৰাহাম লিংকন মৰাৰ পিছত। এদিন বেঞ্জামিন হেৰিছ কোনোবা বাহিৰলৈ যাবলগীয়া হ'ল। জন কেনি নিজৰ বন্দুকটো চাফা কৰিবৰ কাৰণে নিজৰ ৰুমলৈ গ'ল। ৰুমত যাওঁতে ৰুমৰ দৰজা খোলাৰ লগে লগে তেওঁ দেখিলে ক'লা কোট হাতত লৈ থকা এজন ব্যক্তি চকীত বহি আছে। চকীৰ পৰা উঠি বেৰত গৈ অন্তৰ্ধান হৈ পৰিলে। চকীৰ পৰা উঠি গৈ খোজকাঢ়ি গৈ বেৰত সোমাই অন্তৰ্ধান হৈ পৰিলে। সেইজন আন কোনো নাছিলে, আব্ৰাহাম লিংকন আছিলে। আব্ৰাহাম লিংকনৰ একেবাৰে দুখী মুখ, তেওঁ যেনে কিবা দুখ আছিলে আৰু বহুত খঙেৰে জন কেনিক মুখলৈ চাই আছিলে। জন কেনিক কথাটো গৈ বেঞ্জামিন হেৰিছক ক'লে যে এনেকৈ তেনেকৈ কথা, মই আব্ৰাহাম লিংকনক দেখিলোঁ। বেঞ্জামিন হেৰিছো আচৰিত। 1889ৰ পৰা 1893লৈকে মুঠতে 35 বাৰ জন কেনিয়ে আব্ৰাহাম লিংকনৰ ভূত প্ৰত্যক্ষ কৰি থাকিব ধৰিলে। 35 বাৰ সেইখিনি সময়ত জন কেনি লাষ্টত মানুহ বহুত ডিপ্ৰেশ্যনত গুচি যাব ধৰিলে। আব্ৰাহাম লিংকনক প্ৰায় প্ৰত্যক্ষ কৰে,
আব্ৰাহাম লিংকন দুখী মুখ তাক খঙেৰে চাইছিলে। আব্ৰাহাম লিংকনে চাগে ক'ব বিচাৰিছে যে তই মোক ভালকৈ চিকিউৰিটি নকৰিলি, ভালকৈ সুৰক্ষা নকৰিলি, যে তই মোৰ সুৰক্ষা গাৰ্ড আছিলি, মেইন সুৰক্ষা গাৰ্ড আছিলি, তই মোক সুৰক্ষা নকৰিলি। এইবোৰ কথাই চাগে আব্ৰাহাম লিংকনৰ মনত দুখ আছিলে চাগে, সেইকাৰণে জন কেনিক ওচৰলৈ বাৰে বাৰে আহিছিলে আব্ৰাহাম লিংকন মৰাৰ পিছত। তাৰপিছত জন কেনি লাহে লাহে ডিপ্ৰেশ্যনত যাব ধৰিলে। আমেৰিকাৰ এজন চিকিউৰিটি গাৰ্ড, প্ৰেছিডেণ্টৰ চিকিউৰিটি, মেইন চিকিউৰিটি লাহে লাহে ডিপ্ৰেশ্যনত যাব ধৰিলে। কি কৰিম কি নাই তাৰ উপায় ভাবি এজন জ্যোতিষীৰ ওচৰলৈ গ'ল। জ্যোতিষীক সকলো কথা ভাঙি পাতি ক'লে যে এনেকৈ তেনেকৈ মই আব্ৰাহাম লিংকনক প্ৰায়ে দেখি থাকোঁ, আব্ৰাহাম লিংকনক প্ৰায়ে মোক দেখা দিয়ে, এতিয়া মই কি কৰিম, মই লাহে লাহে ডিপ্ৰেশ্যনত যাব ধৰিছোঁ। তেতিয়া জ্যোতিষীজনে পৰামৰ্শ দিলে যে তুমি এটা ক্ষমা প্ৰাৰ্থনা বিচৰা, আব্ৰাহাম লিংকনক ক্ষমা প্ৰাৰ্থনা বিচৰা, তেতিয়াৰ পৰা হয়তো আব্ৰাহাম লিংকন আৰু তোমাৰ ওচৰলৈ নাহে। তেতিয়া কথামতে জন কেনিয়ে আব্ৰাহাম লিংকনক ক্ষমা খুজিলে যে মই এতিয়া বেঞ্জামিন হেৰিছৰ সুৰক্ষা কৰি আছোঁ, মই ভালকৈয়ে সুৰক্ষা কৰি আছোঁ আৰু সুৰক্ষা ভালকৈয়ে কৰিম, আপুনি ক্ষমা কৰি দিয়ক বুলি জন কেনিয়ে আব্ৰাহাম লিংকনক ক্ষমা খুজিলে। তাৰ পিছৰ পৰা আৰু এই আব্ৰাহাম লিংকন আৰু জন কেনিৰ ওচৰলৈ নহা হ'ল। তাৰ পিছৰ ঘটনা 1936 চনৰ কথা, 1994। তেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰুজভেল্ট হোৱাইট হাউচত কোনোবা এটা ৰুম বৰ লেতেৰা হৈ আছিলে, গুদাম ৰুম টাইপৰ হৈ আছিলে। সি সেই ৰুমটো ভালকৈ চাফ চিকুণ কৰি কৈছে মোক এই ৰুমটো চাফ চিকুণ কৰি দিয়া, মই এই ৰুমটোত থাকিম। তেতিয়া হোৱাইট হাউচৰ চাফাই কৰ্মচাৰী হেড আছিলে মেৰী হেভেন। তাৰ লগৰ চাফাই কৰ্মীবোৰ যেতিয়া গৈ সেই ৰুমটো চাফাই কৰিলে, চবেই চিঞৰ বাখৰ কৰি হুলস্থুল কৰি ভয়ত দৌৰি আহি ৰুজভেল্টৰ কাষ পালেহি। ৰুজভেল্টক ক'লে যে এনেকৈ তেনেকৈ আমি আব্ৰাহাম লিংকনৰ ভূতটো আমি ৰুমত প্ৰত্যক্ষ কৰিলোঁ, এতিয়া আমি সেই ৰুমটোত যাব নোৱাৰোঁ, আমাৰ ভয় লাগিছে। ইয়াৰ আগতো কিন্তু বহুতে আব্ৰাহাম লিংকনৰ ভূত প্ৰত্যক্ষ কৰিছিলে। মই আপোনাক কোৱাই নাই, প্ৰথম কেলভিন কুলিছ নামৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিজনৰ ঘৈণীয়েক গ্ৰেছ কুলিছে প্ৰথম 89ত প্ৰথম লেডি মহিলা, আমেৰিকাৰ ফাৰ্ষ্ট লেডি, তেওঁ আব্ৰাহাম লিংকনক ফাৰ্ষ্ট প্ৰত্যক্ষ কৰিছিলে। আব্ৰাহাম লিংকন থকা ৰুমটোৰ দৰজাৰ ওচৰত আব্ৰাহাম লিংকন তাৰমানে ঘূৰি ফুৰিছিলে। ফাৰ্ষ্ট তেওঁ দেখিছিলে আব্ৰাহাম লিংকনক, ছেকেণ্ড হ'ল আব্ৰাহাম লিংকনৰ দেহৰক্ষী জন কেনি। তাৰপিছত ঘটনা আহিলে 1934 ৰুজভেল্টৰ সময়ত ঘটনা আহি পালেহি। তেতিয়া ৰুজভেল্ট আমেৰিকাৰ ৰাষ্ট্ৰপতি। তেতিয়া মেৰী হেভেনে সম্পূৰ্ণ কথা ক'লে যে এনেকৈ তেনেকৈ আমি তাত আব্ৰাহাম লিংকনৰ ভূত দেখিলোঁ। তাৰপিছত আব্ৰাহাম লিংকনক ৰুজভেল্টক বহুতে মানা কৰিলে যে আপুনি সেই ৰুমটোত যাব নালাগে, আৰু ৰুজভেল্টে কাৰো কথা নুশুনিলে। তেওঁ সেই ৰুমটোত যাব বিচাৰিলে, মানে চাব বিচাৰিলে আব্ৰাহাম লিংকনক। কথামতে ৰুমত গৈ যেতিয়া প্ৰৱেশ কৰিলে, আব্ৰাহাম লিংকনৰ বেৰত একপি ফটো ওলোমাই থোৱা আছিলে। আব্ৰাহাম লিংকন সেই ফটোৰ পৰা ওলাই আহি আলমাৰীৰ ভিতৰত সোমাই আব্ৰাহাম লিংকন নোহোৱা হৈ পৰিলে। এই কিন্তু সম্পূৰ্ণ সঁচা কথা। ৰুজভেল্টে এইটো ৰেকৰ্ডত কৰিছিলে, ৰেডিঅ' ৰেকৰ্ডত। এতিয়া ৰুজভেল্টৰ ৰেডিঅ'ত কোৱা সেই ইণ্টাৰভিউটো এতিয়াও আছে। এইটো এটা সম্পূৰ্ণ সঁচা কথা। আব্ৰাহাম লিংকনৰ মুখখন দুখী হয়, অলপকৈ মুখখন দেখিলে মুখখন
দুখী আৰু মুখখন একদম চুপচাপ আব্ৰাহাম লিংকন যেন কিবা কাৰোবাক কিবা ক'বলগীয়া আছে। সেই মুখখনত চাই তাৰমানে সেইটো মানে উজ্জ্বলতাটো মানে ধৰিব পাৰি যে আব্ৰাহাম লিংকন তাৰমানে দুখী আছিলে, মানে দুখী মুখখনহে মানে চবে দেখিছিলে আব্ৰাহাম লিংকনে। তাৰপিছত ৰাষ্ট্ৰপতি কেলভিনো আব্ৰাহাম লিংকনক দেখিছিলে, বহুবাৰ দেখিছিলে। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী উইলছন ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী উইলছন চাৰ্চিটে যেতিয়া আমেৰিকাৰ ভ্ৰমণত আছিলে, আমেৰিকাৰ ভ্ৰমণত থাকোঁতে ৰাষ্ট্ৰপতি ভৱন তাৰমানে হোৱাইট হাউচৰ দ্বিতীয় মহলাত দৰজাৰ ওচৰত তেওঁ ৰৈ আছিলে। কোন গম পাইছে নহয়? আব্ৰাহাম লিংকন। তেওঁ দেখিছিলে প্ৰথম বিদেশী প্ৰেছিডেণ্ট হোৱাইট হাউচত থাকিব আহিছিলে, আৰু তেওঁ যেতিয়া আব্ৰাহাম লিংকনক দৰজাৰ ওচৰত দ্বিতীয় মহলাৰ দৰজাৰ ওচৰত দেখিছিলে, তেওঁ চিঞৰি ৰাতি সেই ৰুমটো ভয়ত সেই ৰুমত থাকিব নোৱাৰিলে, বেলেগ ৰুমত গৈও তেওঁ থাকিবলগীয়া হ'ল। আৰু পিছদিনাখন প্ৰেছিডেণ্টক কথা ক'লে যে মই আব্ৰাহাম লিংকনক দেখিলোঁ। তাৰপিছত নেডাৰলেণ্ডৰ কুইন উইলহেলমেনে আমেৰিকাৰ ভ্ৰমণত আহিছিলে, ৰাষ্ট্ৰপতি ভৱনত আছিলে, হোৱাইট হাউচত আছিলে। তেওঁ দেখিছিলে আইজেনবাহাৰ নামৰ এজন আছিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি, তেওঁ দেখিছিলে। আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিলে ট্ৰুমেন। সেই এজনেই ট্ৰুমেন আছিলে যি জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকিত এটম বম পেলাইছিলে। ট্ৰুমেন তেতিয়া মানে এটম বম্বৰ ধ্বংস মানুহে প্ৰত্যক্ষ কৰিছিলে যে এটম বমে কি কৰিব পাৰে। এই ট্ৰুমেনৰ নিৰ্দেশতে জাপানত হিৰোশ্বিমা নাগাচাকিত এটম বম পেলাইছিলে। এই ট্ৰুমেনেও কেইবাবাৰো দেখিছিলে। কাক গম পাইছে নহয়? ভূত, আব্ৰাহাম লিংকনৰ ভূত। তেওঁ দেখিছিলে। ভাবক এতিয়ালৈকে কেইজন হ'ল? 3জন আমেৰিকাৰ ৰাষ্ট্ৰপতি হ'ল আব্ৰাহাম লিংকনক দেখা। তাৰপিছত এতিয়া হওঁ আমি জন এফ কেনেডীৰ ঘটনালৈ। জন এফ কেনেডী তেতিয়া নতুন ৰাষ্ট্ৰপতি হৈ হোৱাইট হাউচত প্ৰৱেশ কৰিছে। আৰু জন এফ কেনেডীও আগৰ পৰাই শুনি আহিছিলে, সৰুৰ পৰা শুনি আহিছিলে যে হোৱাইট হাউচত আব্ৰাহাম লিংকন ওলায়, আব্ৰাহাম লিংকনৰ ভূত বহুতে প্ৰত্যক্ষ কৰিছে। এইবিলাক কাহিনী জন এফ কেনেডীয়ে শুনি আহিছিলে আগৰ পৰাই। তাৰপিছত যেতিয়া জন এফ কেনেডী আব্ৰাহাম লিংকনৰ ভূত প্ৰত্যক্ষ কৰাৰ পিছত এদিন জন এফ কেনেডীয়ে এনেই ধেমালিতে মানে তেওঁ সহপাঠীসকলক কৈছিলে যে মই আব্ৰাহাম লিংকনক দেখিলোঁ। হয়তো এতিয়া চাগে আব্ৰাহাম লিংকনক যেতিয়া যেনেকৈ গুলীয়াই হত্যা কৰিলে, হয়তো মোকো চাগে কোনোবা গুলীয়াই মাৰিব, মোৰ চাগে গুলীতেই মৃত্যু আছে। কাৰণ মই যেতিয়া আব্ৰাহাম লিংকনক দেখিলোঁ, যেতিয়া মানে মোৰো ভাৱ হৈছে যে মোকো যেন কোনোবাই গুলীয়াই মাৰিব। হয়, তাৰ পিছতে জন এফ কেনেডীক গুলীয়াই হত্যা কৰিলে ৰহস্যময় ধৰণে। কোনে গুলীয়াই হত্যা কৰিলে এই কথা আজিলৈকে কোনো ৰহস্য হৈ আছে। 1865ত আব্ৰাহাম লিংকনক গুলীয়াই হত্যা কৰিছিলে। তাৰপিছত জন এফ কেনেডীক আততীয়াই গুলীয়াই হত্যা কৰিলে। জন এফ কেনেডীক গুলীয়াই হত্যা কৰাৰ পিছৰ পৰা আব্ৰাহাম লিংকন আৰু বোলে হোৱাইট হাউচত লাহে লাহে নেদেখা হৈ আহিলে মাহিনে। প্ৰায়ভাগ বোলে আব্ৰাহাম লিংকন এপ্ৰিল মাহতে দেখা দিয়ে, বছৰৰ এপ্ৰিল মাহতে আব্ৰাহাম লিংকন বোলে মানুহক দেখা দিছিলে। কাৰণ এই এপ্ৰিল মাহতে আব্ৰাহাম লিংকনক গুলীয়াই হত্যা কৰিছিলে।
এইটো কথা নুই কৰিব নোৱাৰি, কাৰণ ভূত প্ৰেত মানুহে এই বহুতে বিশ্বাস নকৰে। যেতিয়া আমেৰিকাৰ নিচিনা এখন দেশৰ ৰাষ্ট্ৰপতি ভৱন, আমেৰিকাৰ প্ৰেছিডেণ্ট, আমেৰিকাৰ ৰাষ্ট্ৰপতি থকা ঘৰ যোনটো হোৱাইট হাউচ, তাৰ কাম কৰা কৰ্মচাৰী, বহুতো বিদেশী ৰাষ্ট্ৰৰ প্ৰেছিডেণ্ট, যেতিয়া এইবিলাক গোটেই কাহিনীবিলাক যেতিয়া সিহঁতি মুখৰ পৰা শুনা যায়, সিহঁতৰ মুখৰ পৰা, তেতিয়া আৰু কি থাকিলে ভাবিবলৈ যে এইবিলাক ঘটনা সঁচা নে মিছা। কাৰণ ইমান এখন শক্তিশালী দেশৰ ৰাষ্ট্ৰপতিয়ে যেতিয়া এইবিলাক কথা কয়, বা এইবিলাক এতিয়াও ৰেকৰ্ডত আছে, আপুনি চাব পাৰে, তেতিয়া আৰু মানুহে ভাবিবলৈ বাধ্য হৈ যাব যে হয় কথাবিলাক সঁচা। ঘটনাটো আচলতে তাৰমানে কি, জন কেনি যোনজন আছিলে আব্ৰাহাম লিংকনৰ দেহৰক্ষী, আব্ৰাহাম লিংকনৰ দেহৰক্ষী ওচৰলৈ, জন কেনিৰ ওচৰলৈ আব্ৰাহাম লিংকন বেছিকৈ আহিছিলে। কাৰণ আব্ৰাহাম লিংকনৰ চাগে এটা দুখ আছিলে যে জন কেনিয়ে আব্ৰাহাম লিংকনৰ দেহৰক্ষী হৈ থকা অৱস্থাতে জন কেনি আব্ৰাহাম লিংকনৰ দেহৰক্ষী হৈ থকা অৱস্থাতে আব্ৰাহাম লিংকনক গুলীয়াই হত্যা কৰিলে। সেইকাৰণে চাগে আব্ৰাহাম লিংকন জন কেনিৰ ওচৰলৈ আহি কৈছিল যে তই মোক ভালকৈ চিকিউৰিট কৰিব নোৱাৰিলি, মোক ৰক্ষা কৰিব নোৱাৰিলি। সেই আশাৰ কথাই চাগে ক'বলৈ আব্ৰাহাম লিংকনৰ চাগে দুখ আছিলে। তাৰপিছত যেতিয়া হিৰোশ্বিমা আৰু নাগাচাকিত যেতিয়া বম পৰিলে, বম পেলাবৰ নিৰ্দেশ দিছিলে ট্ৰুমেনৰ ওচৰলৈ কেইবাবাৰো আব্ৰাহাম লিংকন আহিছিলে, মানে দেখা দিছিলে আব্ৰাহাম লিংকনৰ ভূতে। সম্পূৰ্ণ চুপচাপ, দুখী মন, মুখমণ্ডল যেন কিবা ক'ব বিচাৰিছে। তাকে এইটোৱে ক'ব বিচাৰিছিলে যে হিৰোশ্বিমা আৰু নাগাচাকিত বম পেলোৱাটো আব্ৰাহাম লিংকনে চাগে ভাল পোৱা নাছিলে, বেয়া পাইছিলে। এইষাৰ ক'বই চাগে ট্ৰুমেনৰ ওচৰলৈ আব্ৰাহাম লিংকন আহিছিল। এয়াই হোৱাইট হাউচৰ কথা, ভূতৰ কথা। তেতিয়া এইটো বহুত চৰ্চাত আছিলে, হোৱাইট হাউচৰ এই ভূতৰ কথা বহুত চৰ্চাত আছিলে। আব্ৰাহাম লিংকন মৃত্যুৰ পিছৰ পৰা এইবিলাক ঘটনা প্ৰায় তেতিয়া আমেৰিকাৰ পৰা বাহিৰ পৃথিৱীৰ অন্য দেশলৈও বিয়পি পৰিলে, সকলো মানুহে জনা হ'ল। আৰু এটা ৰহস্যৰ কথা আপোনাৰ কি জানে, আব্ৰাহাম লিংকন মৃত্যু হোৱাৰ পিছত, তেওঁ কফিনত ভৰোৱাৰ পিছত তেওঁৰ ডেড বডি ৰেলত তুলি গোটেই দেশ ঘূৰাইছিলে। যিমানকেইটা ষ্টেচনত আছিলে, তাৰমানে সেই ষ্টেচনে ৰেল ৰখায়, যাতে দৰ্শনাৰ্থীয়ে মানে আব্ৰাহাম লিংকনক দৰ্শন দিব পাৰে। তাৰ পিছৰ পৰা ঘটনাটো এনেকৈ ঘটিলে, আব্ৰাহাম লিংকনক যোনখন ৰেলে তেওঁ কফিনটো কঢ়িয়াই নিছিলে, সেই ৰেলখন যোৱাৰ পিছত এখন ৰহস্যময় ৰেল বোলে সেইকেইটা ষ্টেচনত আহিছিলে। এখন ৰহস্যময় ট্ৰেইন ক'ৰ পৰা আহিছিলে কোনো নাজানে। আৰু সেই ৰহস্যময় ট্ৰেইনখনৰ যোনটো ডবাত বোলে আব্ৰাহাম লিংকনৰ কফিনটো আছিলে, তাৰ পিছৰ ডবাত বহুতো বোলে কংকালে ধুন বজাইছে, কিছুমানে গীটাৰ বজাইছিলে, কিছুমানে ভায়লিন বজাইছিলে, কংকালে মানে বহুতো ভয় লগা ভায়লিন বজাইছিলে বুলি মানে মানুহে কয়। আৰু আচৰিত কথা, যোন ষ্টেচনত আব্ৰাহাম লিংকনৰ কফিন ৰখা হৈছিলে ৰেলত, বোলে সেই ষ্টেচনৰ ঘড়ী কাটা বন্ধ হৈ গৈছিলে। প্ৰত্যেক ষ্টেচনত 10 মিনিটকৈ আব্ৰাহাম লিংকনৰ কফিনটো ৰখা হৈছিলে দৰ্শনৰ কাৰণে। যোন ষ্টেচনত সেই ৰেলখন ৰৈছিলে, সেই ষ্টেচনৰ ঘড়ী 10 মিনিটৰ কাৰণে ৰহস্যময় ধৰণে বন্ধ হৈ গৈছিলে। এইটো এটা ৰহস্য হৈ আছে।
আজিও ৰহস্য হৈ আছে। এয়াই আছিলে হোৱাইট হাউচৰ কথা, ভুটীয়া কথা মানুহৰ মুখে মুখে। নমস্কাৰ।